আপোনাৰ এই অৱস্থা কেনেকৈ হ'ল? নক'ব বুজিছে চিষ্টাৰ, মোৰ ল'ৰাটো একদম একজেক্ট আৰ্ট কৰি দিব পাৰে। আপোনাৰ দেখিলে একদম একজেক্ট বনাই দিব। তাৰ কাৰণে আজি মোৰ এই অৱস্থা হ'ল। তাৰ আৰ্টৰ কাৰণে মোৰ আজি এই অৱস্থা হ'ল, বুজিছে চিষ্টাৰ। তাৰ কাৰণে কেনেকৈ হ'ল মই বুজা নাই কথাটো, ভালকৈ বুজাই কওকচোন আপুনি। কি ক'ম আৰু বুজাই চিষ্টাৰ, নিজৰে লাজ লাগে। এইটো কি হওঁতে পাৰিছে? নাই চিষ্টাৰ, এইটো মোৰ ফোনৰ ৰিংটন। হেল্ল', কোনে কৈছে? হেল্ল', বৰাই দেউতাক নেকি বাৰু? হয়, আপুনি কোনে কৈছে? মই মানে তাৰ ক্লাছ টিচাৰ কৈছিলোঁ। অঁ কওকচোন, আকৌ কিবা এটা বদমাছি কৰিলে নেকি সি? তাক অকণমান বুজাবচোন আপুনি, সি বৰ বদমাছ হ'ল আজিকালি। সি আজি 2000 টকা নোটটা মাতি ৰাখি দিলে নহয়। মই সঁচা বুলি ভাবি লোভতে নখেৰে আঁকুৰি মোৰ অৱস্থা বেয়া হৈ গ'ল, নখে ভাগি গ'ল, বুজিছেনে? তাৰ কথা নক'ব আৰু ছাৰ, তাৰ কাৰণে মই আজি মেডিকেলত পৰি আছোঁ, বুজিছেনে? অঁ কেনেকৈ? কালি সি মেইন চুইচত কেটৰিনা কাইফক ৰাখি দিলে নহয়। মই আৰু চুবলৈ গৈ পেলাই মই কাৰেণ্টৰ চৰ্ট খালোঁ। এতিয়া মেডিকেলত পৰি আছোঁ, বুজিছেনে? মোৰ অৱস্থা বেয়া আৰু মোৰ অৱস্থা মোৰ। মইতো কলিজা ফালি তাৰ তেজ খাই পেলাম। নাপাওঁ কৈ ছোৱালীৰ লগত লিলিমাই কৈ থাকোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। নিজৰ মতাটো কিয় এনেকৈ মাৰিছা? ইয়াক কিয় ইমান বেয়াকৈ পিটিছা? নক'ব বুজিছে দেউতা, ৰাতিপুৱা ফোন কৰি আছোঁ, ফোনটো মানে কোনে ধৰে জানো, কোন ছোৱালীয়ে ধৰে, কোন জহনী জাতিজনীৰ লগত বহি আছিলে জানো। ফোন কৰিলে কোন মাইকীজনে কয় জানো, বোলে আপুনি যিজন ব্যক্তিৰ লগত সংযোগ স্থাপন কৰিব বিচাৰিছে সেইজন বোলে এতিয়া ব্যস্ত আছে। আকৌ পিছত আকৌ ফোন কৰিলে কয় আপুনি যিজন ব্যক্তিৰ লগত সংযোগ কৰিব বিচাৰিছে সেইজন বোলে সংযোগ সীমা বাহিৰত আছে। এইবিলাক কি কোন মাইকীয়ে বোলে ধৰিছে আৰু তাৰপিছত আৰু এইবিলাক উত্তৰ দিছে। মই অফিচৰ পৰা ঘূৰি অহালৈকেহে বাট চাই আছিলোঁ, সেইকাৰণে দিছোঁ এতিয়া মজা। তোমাক কথা এটা শুনো নেকি? বেয়া পাবা নেকি তুমি আকৌ? কি কথা সোধা? মোৰ যদি বিয়া তোমাৰ লগত নহয় বেলেগ কাৰোবাৰ লগত হ'লহেঁতেন তুমি ভাল পালাহেঁতেন নে বাৰু? কেনেকৈ ভাল পাম, একেবাৰে বেয়া পালোঁহেঁতেন মই। সঁচানে? তো তুমিতো জানাই মই দেখোন কাৰো বেয়া হোৱাটো নিবিচাৰোঁ। এইটোৱে আমাৰ ল'ৰাটো, ইয়াকে আপুনি টিউশ্যন ল'ব লাগে। অঁ হয় নেকি? কি নাম তোমাৰ ভাইটি? নমস্কাৰ, মোৰ নাম শ্ৰী ভদাই হাজৰিকা। আৰু আপোনাৰ নাম কি? ভাইটি ডাঙৰ মানুহৰ নাম সুধিব নাপায় নহয়, মাষ্টৰৰ নাম সুধিব নাপায়। তথাপি তুমি সুধিছা যেতিয়া মই কৈছোঁ আৰু, মোৰ নাম যতীন বৰা। তেতিয়া নমস্কাৰ নকৰে দেখোন। আৰু সেই ডলাৰ বগৰী যতীন বৰা নেকি? আজি ইয়াত কালি তাত আকৌ কালি তাত আজি ইয়াত এনেকুৱা যে কৰে যে। এই মানুহ থাক, সেইজন যতীন বৰা নহয়। দেখিলে নাই কিমান তীখৰ, কিমান মহাবজ্যাত সি। নাই সৰু হৈ আছেতো বুজা নাই সি। ইয়াক আপুনি পঢ়াব পাৰিব জানো? আপুনি নিশ্চিন্তমনে থাকক, মই ভাল ভাল বদমাছক চিধা কৰি থৈছোঁ। ই কিন্তু বেলেগ বদমাছৰ নিচিনা নহয়, কিন্তু বহুত সাংঘাতিক। আপোনাৰ আগত 10টা মাষ্টৰক খেদিলেই, বুজিছেনে? অঁ হয় নেকি? কি ভাইটি, তই পঢ়িব মন নাযায় নেকি? তুমি কি কৰি ভাল পোৱানো? ছাৰ মই পাবজি খেলি ভাল পাওঁ। পাবজি খেলি যদি মই ছেকেণ্ড দিনা নাপাওঁ নহয় মোৰ মাথা বেয়া হৈ যায় ছাৰ। এই বয়সত পাবজি খেলিব নালাগে নহয়, পঢ়া শুনা চব বন্ধ হৈ যাব তোমাৰ। আপুনি ছাৰ কিমানলৈকে পঢ়িলে? মই MSc পাছ। আপুনি ইমান পঢ়ি কি কৰিলে ছাৰ? চাকৰি এটাও দেখোন নাপালে। চাকৰি পাম বুলি নপঢ়ে নহয় মানুহে, আজিকালি ATM কাৰ্ড চলাবলৈও পঢ়িব লাগিব। এইবিলাক ইউটিউবত দি থাকে, সেইকাৰণে কি ইমান পঢ়িব লাগিব নেকি আমি? ঐ গৰু মনে মনে নাথাকক কিয়? বহি থাক ইয়াত চুপচাপ। দেখিলে নে একাবাৰ? কালি মোৰ লগৰ বন্ধু এজন বহুত দিনৰ মূৰত গুৱাহাটীৰ পৰা আহিলে, বুজিছেনে? মাকে ৰসগোল্লা দিলে, মানুহজনে খাই মানে মোক গালি চালি পাৰি গুচি গ'ল। পিছতে গম পালোঁ এই ৰসগোল্লাৰ মাজত ভোট জলকীয়া সোমাই খুৱাই দিলে। নাই দেউতা, মই চাইণ্টিফিক এক্সপেৰিমেণ্ট কৰিছিলোঁ। মানুহে কয় ভোট জলকীয়া বহুত জ্বলা, সেইকাৰণে টেষ্ট কৰিছিলোঁ মানুহটো পুৰে নে নুপুৰে। দিম এটা কাণ্ট্ৰি চুপচাপ বহি থাকিব নোৱাৰা? চাইণ্টিফিক এক্সপেৰিমেণ্ট কৰিব আহিছিলি আচ্ছা ছাৰ কওকচোন, আপোনাৰ ফিজটো মাহেকে কিমান দিব লাগিব? ফিজৰ কথানো কি ক'ম, আগতে যিমান দিছিলে মোকো সিমানেই দিব আৰু, মানে আগৰ মাষ্টৰক যিমান দিছিলে সিমানেই। আপুনি ভালকৈ পঢ়াওক, মই আপোনাক 20 টকা এক্সট্ৰা দিম। তেতিয়াহ'লে আপুনি কেতিয়াৰ পৰা আহিব? অহা সোমবাৰৰ পৰা আহি যাম আৰু। নাই দাদা, সোমবাৰে মই নপঢ়োঁ, সোমবাৰ পাবজি টুৰ্ণামেণ্ট আছে। মনে বহি থাক, লাগে নেকি তোক? ৰ'বচোন দে, মই অলপ ভিতৰৰ পৰা আহিছোঁ।
ছাৰ আপুনি বিয়া পাতিলে নেকি? এই দেখোন বৰ বেয়া বস্তু দেই, এই দেখোন সাংঘাতিক বস্তু। কিয় কিয় লাগে তোমাক? নাই ছাৰ, এনেই সুধিছোঁ আৰু। ছাৰ আপোনাৰ নাকত কিবা লাগি আছে? গ'লনে? উল্লু বনালোঁ উল্লু বনালোঁ উল্লু বনালোঁ। মোক ধৰিব নোৱাৰিলে, মক্কেল বনালোঁ মক্কেল বনালোঁ মক্কেল বনালোঁ। ৰ'ব ছাৰ, মই আপোনালৈ ৰসগোল্লা এটা লৈ আহিছোঁ দেই। ই মোক চালা ভোট জলকীয়া খুৱাই দিব এতিয়া, ইয়াৰ পৰা পলোৱাহে কথা দেই। দেউতাক মই গ'লোঁ বুলি ক'বা দেই, মই যাওঁ। মোক চালা পঢ়াব আহিছিলে। মই আগতে 10টা খাইছিলোঁ, এইটো 11 নম্বৰ, এতিয়া 12 নম্বৰটোলৈ বাচ্চা ৰ'ব লাগিব।